আশেপাশে পড়ানো কারণ কি যাবে কি বিষয় এদিকে তারা দেওয়ার পরিভক্ত
সকলোকে একেবাৰে গভীৰ চিন্তা কৰে আমি জানো তাৰ কিবা সন্দেহ পাম এক ভয়ংকৰ বিপদৰ সন্মুখীন ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰই একেবাৰে উপায়হীন হৈ কালৰ আত্মাৰ কাৰণে এই কল্প এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হওঁতেই বিশ্ব ব্ৰহ্মাণ্ডই ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে আৰু এইবাৰ আমি ইমান পাইছো মহাপ্ৰলয়ৰ ৰাগছে এই মহাপ্ৰলয় গোটেই পৃথিৱী পানীত ডুব যাব কেৱল পানী তাৰ বাহিৰে একো চিন নাথাকিব মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব এইবোৰ সংহাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময় ল'ব পাৰিছ দুষ্টতম আৰু সাধুসন্তত্ব পালন কৰিবই লাগিব আচলতে কথাটো সেইটো নহয় ধ্বংস হৈ যোৱা সৃষ্টি জানো পুনৰ গঢ় দিয়াটো সম্ভৱ হ'ব পাৰে অৱশ্যে আপুনি ঠিকেই কৈছে কিন্তু জনাই দিয়ক এই মহাপুৰুষ পৃথিৱীত কৰি বাচি নাথাকে হয় দেৱতী কোনো বাচি নাথাকে মাত্ৰ মহাধাৰ্মিকজনৰ বাহিৰে এই মহাধাৰ্মিকজন হ'ল মহাৰজা সত্যব্ৰত তেওঁই মহাপ্ৰলয়ৰ মাজতো বাস তেওঁৰ দ্বাৰাই কোনোদিন বিশ্ব ব্ৰহ্মাণ্ড ৰক্ষা কৰিব পাৰিব চলনাকাৰী নিশ্চয় চলনাত পাৰিব এইটো তুমি আহি জানিব লাগিছিল কেনেকৈ জনাই দিয়ক এই সৃষ্টিৰ আজি অংশ বুজিব পৰা শক্তি একেবাৰে অভাৱ এই দাম শুনিছে যেতিয়া অৱশ্যে এই মহাপুৰুষ আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিবলৈ এই তেনেদৰে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু সেইটো যাতে সংসাৰ ব্যৱস্থা কৰিলে কোনোদিন বিলম্বে সৃষ্টি ৰক্ষা কৰিব পাৰি মই তাকেই পৰিকল্পনা কৰিছো সময়ত ব্যৱহাৰ কৰিব লাগিব সময়ত বুদ্ধি ভৰসা দি থাকিবা এই বাৰ্তা তুমি নৰ সমাজক দিয়া হয় আপোনাৰ কাৰ্যশীলতা কৰি সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কলেজৰ প্ৰস্তুত আৰু আপোনাৰ লীলা সদায় সমভাগী হৈ যাব এদিনত বেয়া দিব এতিয়া পাবলৈ লাগে দূৰলৈকে যাই যাব ভিডিও
নহয়